আৰু মই দালিত তেল মাৰোঁ, তেল মাৰিলে কি দিওঁ সকলোখিনি আপোনালোককো দেখাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। দালিত তেল মাৰোঁ আহক। আকৌ মই ডিউটিলৈ যাবৰ কাৰণে ভাত বনাইছোঁ। লগত ইয়াত দালিখিনি তেল মাৰিবৰ কাৰণে মই লৈ আছোঁ। তেলখিনি গৰম হোৱালৈকে কিদৰে মই তেল মাৰোঁ চাওক। দালি তেল মাৰোঁ, এয়া দিলোঁ পিঁয়াজ, লগত থাকিব কাৰি পাত্তা, লগত থাকিব এয়া আদা নহৰু জলকীয়া চব পিচি থৈছোঁ। মই জলকীয়া কাটি নিদিওঁ, এনেকৈ মই পিচি পেলাইহে দিওঁ। চাওক পিচি থৈ দিছোঁ, এয়া দিম আকৌ। লগতে এখন লৰাই দিছোঁ। এতিয়া অলপ ৰঙা হৈ নোযোৱালৈকে ৰাখি থৈ দিছোঁ। আৰু এয়া আছে নৰসিংহ পাতখিনি তাত মই দালিত দি দিম। এতিয়া দিম জলকীয়া পাউডাৰ, নেক্সট দিম হালধি পাউডাৰ। লৰাই দিয়াৰ লগে লগে চাগে গোটেইখিনি একদম ৰং হালধীয়া হৈ গ'ল। দেখিছে আপোনালোকে এনেকুৱা দেখিছেনে কেতিয়াবা হালধীয়া হৈ যোৱা? নাই দেখা চাগে দেই। এয়া হ'ল জিৰা গুড়ি পাউডাৰ। একেবাৰে পূৰা ফ্ৰাই হৈ গৈছে। এতিয়া দালিখিনি মই ইয়াত দি দিম। এতিয়া মচুৰ দালি বুলি কয় দেই, আপোনালোকে দেখিছেনে নাই এনেকুৱা দালি? দেখিছে যদি ক'বচোন দেই। সেই দালিখিনি এতিয়া মই দি দিম ইয়াত দি দিলোঁ। মোৰ দালিয়া মচুৰ দালিয়া মজা। গোন্ধতে কিবা আচৰিত ধুনীয়া লাগে, একদম গোন্ধতে ধুনীয়া লাগে। অৱশেষত মোৰ দালি ৰেডি হৈ গ'ল। এয়া অলপ খায়ো চাব লাগিব। টেষ্ট কৰিবলৈ উলিয়াই ল'লোঁ দালি। নিজৰ দালি নিজে টেষ্ট লাগিছে বুলি কৈছোঁ, মজা লাগিছে বুলি কৈছোঁ। আপুনিও মোৰ দৰে এনেকৈ বনাই খাই চাবচোন দেই, ক'ব।